নমস্কাৰ, স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আমি আলোচনা কৰি আছোঁ টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ ওপৰত, যি GTN PGT টিচাৰৰ 19 জানুৱাৰী তাৰিখে পৰীক্ষা হৈ গ'ল, তাৰ কাট অফৰ ওপৰতো আলোচনা কৰিছোঁ। কাট অফৰ ভিডিঅ' ইতিমধ্যে আমাৰ চেনেলত আগবঢ়োৱা হৈছে। আপোনালোকক ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম, তাৰ পৰা গৈ কাট অফৰ ভিডিঅ'টো চাই ল'ব। তাত চালে আপোনালোকে গম পাব আপোনালোকৰ মাৰ্কটো ছেভ জোনত আছেনে নাই। বহুতৰে মানে প্ৰশ্ন হৈছে যে মোৰ কাট অফটো অলপ হাই দিছোঁ বুলি কৈছে বহুতে, কাট অফটো হাই দিছোঁ। ইমান কমো নাযায়, আপোনালোকে ইমান এটা হেৰিটো নাভাবিব যে একেবাৰে কাট অফ কম যাব, একেবাৰে 40-50 কাট অফ যাব, বা মই ধৰি দিয়াটোৱে যে যাব তেনেকুৱাও নহয়। মই তাতকৈ কমিব পাৰে, কিন্তু বাঢ়িবও পাৰে, বা বাঢ়াৰ আশাটো নাই, কমিবও পাৰে। কিন্তু মই ধৰি দিয়াটোৱে যে যাব তেনেকুৱাও নহয়। মই এটা আইডিয়া দিছোঁ আপোনালোকক যে ইমানটো থাকিলে আপোনালোকৰ ছেফ বুলি আপোনালোকে ধৰিব পাৰে বুলি দিছোঁ, তাতকৈ কমিবও পাৰে। আজিৰ ভিডিঅ'টো লৈ আহিছোঁ আমি কোনবিলাক ছাবজেক্টৰ কাট অফটো আপোনালোকে কমা দেখা পাব। আমাৰ ছাবজেক্ট ৱাইজ যিহেতু কাট অফ যাব, কোনবিলাক ছাবজেক্টত আপোনালোকে একেবাৰে লোৱেষ্ট কাট অফ দেখিবলৈ পাব, তাৰ কিছুমান ছাবজেক্ট মই লৈ আহিছোঁ। আপোনালোকৰ কমেণ্টৰ ভিত্তিত মই লৈ আহিছোঁ কিছুমান ছাবজেক্টৰ ভিতৰত আপোনালোকৰ এইকেইটা ছাবজেক্ট যদি আছে, তেনেহ'লে এইকেইটাৰ কাট অফ আপোনালোকে খুব কম যোৱা দেখিবলৈ পাব। এইকেইটাৰ বেছি কেণ্ডিডেট নাথাকে এইকেইটা ছাবজেক্টত। প্ৰথমতে ধৰি দিয়া হৈছে আমাৰ হিন্দীৰ কেণ্ডিডেট বেছি নাথাকে হিন্দী ছাবজেক্টটোৰ। লগতে সংস্কৃতটোতো বৰ এটা বেছি কেণ্ডিডেট নাথাকে। হিন্দী আৰু সংস্কৃতত আপোনালোকে ছেম বুলি ধৰিব পাৰে। লগতে আমাৰ মেথছ, যিটো আমাৰ মেথমেটিক্স, তাৰো কেণ্ডিডেট বেছি নাই। আপোনালোকে বৰ বেছি আছে বুলি চিন্তা কৰিব নালাগে যে মেথমেটিক্সৰ কেণ্ডিডেটো বৰ বেছি এটা নাই। আমাৰ আৰু এটা ছাবজেক্ট হ'ল হিষ্টৰী আমাৰ যি বুৰঞ্জী, সেইটোৰো কেণ্ডিডেট বৰ বেছি নাথাকে, খুব কম থাকে এই ছাবজেক্টটোৰ কেণ্ডিডেট। আমাৰ একেবাৰে কম থাকে কোনটোত, হিষ্টৰী, লগতে সংস্কৃত আৰু হিন্দী। এই তিনিটা ছাবজেক্টত কেণ্ডিডেট খুব কম কেণ্ডিডেট থাকে। আপোনালোকে দেখিবলৈ পাব ইয়াৰ কাট অফটো একেবাৰে কম যাব। আপোনালোকে এইকেইটা ছাবজেক্টত যদি 40 বা 45 নম্বৰ পাইছে, তেনেহ'লে আপোনালোকে এটা ছেফ জোন বুলি ধৰিব পাৰে। আমাৰ বাকীখিনি ছাবজেক্টত যে 40-45ত আপোনালোকে চিলেকশ্যন হ'ব, তেনেকুৱা ইমান এটা আশা কৰিব নোৱাৰি। যিহেতু আমাৰ কেণ্ডিডেট কিমান নিব, 1:2, তাৰমানে এটা পষ্টৰ এগেইনষ্টত দুজনকৈ কেণ্ডিডেট লৈ যোৱা হ'ব। ফাইনেলতহে আপোনালোকক এজনক ৰাখিব, এজনক ৰিজেক্ট কৰিব, বা এজনৰ প্ৰাৰ্থিত্বটো বাতিল কৰা হ'ব। যোনজনৰে মাৰ্কটো বেছি সেইজনকে ৰখা হ'ব, যোনজনৰ মাৰ্কটো কম সেইজনক আমাৰ ৰখা নহয়। 1:2 ৰেচিঅ'ত নিলে তেনেকুৱাকৈ কৰা হয়। কেণ্ডিডেটৰ ফালৰ পৰা চাবলৈ গ'লে আমাৰ হিষ্ট্ৰী, সংস্কৃত, লগতে হিন্দী ছাবজেক্টটোত হয়তো অল কেণ্ডিডেটো গুচি যাব পাৰে। 1:2 ৰেচিঅ'ত নিলে আমাৰ ফাৰ্ষ্ট ষ্টেজত অল কেণ্ডিডেট গুচি যাব পাৰে, সম্ভাৱনা এটা আছে অল কেণ্ডিডেট যোৱাৰ। অল মানে গোটেইখিনি, যিমানখিনি পৰীক্ষাৰ্থীয়ে পৰীক্ষাত দিছিল, মানে সেই গোটেইখিনিকে চিলেকশ্যন কৰা ফাৰ্ষ্ট ষ্টেজৰ আমাৰ 1:2 ৰেচিঅ'ত যিহেতু নিব, ফাৰ্ষ্ট ষ্টেজত তেওঁলোকক চিলেক্ট কৰা এটা আশা আছে বুলি ধৰিব পাৰি। লগতে ইয়াত আৰু এটা ডাঙৰ খবৰ দিব বিচাৰিছোঁ যে এই পৰীক্ষাটোত আপোনালোকক গেছ মাৰ্ক দি দিয়ে। আপোনালোকৰ নটিফিকেশ্যনত উল্লেখ নাথাকিব পাৰে যে গেছ মাৰ্ক আছে বুলি, নটিফিকেশ্যনত উল্লেখ নাথাকিব পাৰে, কিন্তু এই পৰীক্ষাটোত কিন্তু গেছ মাৰ্ক দিয়া আমি দেখিবলৈ পাইছোঁ। যোৱাবাৰ যি পৰীক্ষা হৈ গ'ল তাত কিন্তু গেছ মাৰ্ক প্ৰদান কৰা হৈছে। নটিফিকেশ্যনত কোনো উল্লেখ নাছিলে যে গেছ মাৰ্ক প্ৰদান কৰা হ'ব বুলি, কিন্তু পিছত গেছ মাৰ্ক প্ৰদান কৰা হৈছিল। এইবাৰো হয়তো গেছ মাৰ্ক প্ৰদান কৰিব পাৰে, যেনে আমাৰ সংস্কৃত ছাবজেক্টটোত কেণ্ডিডেট নাথাকিলে এই ছাবজেক্টটোতো আমাৰ গেছ মাৰ্ক প্ৰদান কৰিব পাৰে। ঠিক তেনেকৈ যোৱাবাৰ প্ৰদান কৰা হৈছিলে। এইবাৰ কাট অফ আছে যিহেতু গেছ মাৰ্কৰ কথাটো ইমান এটা আহি নপৰে। হ'লেও আপোনালোকৰ কিছুমান যিয়ে বি এডৰ লাষ্ট ছেমত থাকি তেওঁলোকে এপ্লাই কৰিছিলে, কিন্তু নটিফিকেশ্যনখনত যে আছিলে আমাৰ, তেওঁলোকে সম্পূৰ্ণ পাছ কৰিব লাগিব, তাৰপিছতহে এপ্লাই কৰিব পাৰিব। কিন্তু আমাৰ কিছুমান এনেকুৱা কেণ্ডিডেটো আছে যিয়ে লাষ্ট ছেমিষ্টাৰত পঢ়ি আছে, তেওঁলোকেও পৰীক্ষা দিছে, তেওঁলোকৰ ৰিজেক্ট হ'ব নেকি বা নহ'ব নেকি, তাৰ ওপৰত এটা ভিডিঅ' লৈ আহিম। যোৱাবাৰৰ ফালৰ পৰা চাবলৈ গ'লে আমাৰ যিখিনিয়ে আমাৰ লাষ্ট ছেমিষ্টাৰত থাকি পৰীক্ষা দিছিলে, সেইখিনি আমাৰ সুযোগটো দিয়া হ'ব। আমাৰ সেই ওপৰত এটা ভিডিঅ' লৈ আহিম, বেলেগে এটা ভিডিঅ'তে লৈ আহিলে, গোটেইখিনি লৈ আহিলে আমাৰ ভিডিঅ' দীঘল হৈ যায়, আপোনালোকে চাই আমনি পাব। আমাৰ ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ, ধন্যবাদ।